guys, good morning from Majuli and welcome back to my YouTube channel. Aru aji etu series or second vlog to yar prai start korisu. Kali amar Simantor logor eple Monjitor ghort kali ami thakilu. Aru aji yar prai amar ride to start korim. Deka sangor osor tent korar plan ase. Gotike eku jodi osubidha nohoy tente tate ami aji thakidim. Aru eple Simantor pura jabole ready. Bag to bandi ase kali mane eru bagor pura kapur kani kiba kibi uliaisile ekane akoi bandibologia hoy gise. Amar asole kapuror bag to belek ke asile ekane iman eku problem nohol. And guys ami etia ইয়াৰ পৰা যাবলৈ ওলাইছো আৰু যেটো টাইম আমি ধৰি থৈছিলো তাতকে অকনমান লেট হৈ গল মানে এই কথাটো কি হল বমাই ভাত চাত বনাই থৈ দিছিলে আৰু ভাতখিনিও মানে আমি নোযোৱা হলে এৰৰ ঘৰত যিমান মানুহ আছে তাতকে বেছিকে বনাই থোৱা আছিলে গতিকে এনে আৰু নষ্ট কৰিব মন নগল আৰু ইমান ধুনীয়াকে বনাইছে কালিও ৰাতি ধুনীয়াকে খুৱাইছে গতিকে খাই মেলি ললো আৰু এতিয়া আমি ইয়াৰ পৰা ওলাই গৈ মুখা সত্ৰৰ ফালে যাম তাত যিমান পাৰো আপোনালোকক দেখুৱাম আৰু মুখা সত্ৰৰ পৰা আমি সিধা গড়মূৰৰ ফালে ওলাই যাম গতিকে বলক ইয়াৰ পৰা ওলাই দিও আৰু যাওঁ আৰু দিয়া ভাল লাগিলে ঠিক আছে যাওঁ দেই ইয়াৰ চাইকেল নুঠে এয়া এতিয়া আমি যিটো লোকেশ্যন পাইছোহি এইডোখৰতে কালি আমি ৰাস চাইছিলোঁ এয়া ৰাইট চাইডে দেখিছে ইয়াতে কালি ৰাস হৈছিলে ইয়াতে কালি চালোঁ আৰু এইখিনিতে আপোনালোকক এটা কথা কওঁ আমি কালি য'ত ৰাস চাইছিলোঁ মায়ামৰা সত্ৰৰ ওচৰৰ সেনচোৱাত তাত লাষ্টৰ দিনা যিদিনা ৰাস পতা হয় এইটো এদিন মানে জিৰণি লৈ পেলাই পতা হয় ধৰি লওক এইবাৰ মাজুলীত ৰাস হৈছে 18-19-20 ৰাস হৈ গ'ল আৰু আজি 20 তাৰিখ আজি চবতে ৰাস পাতিব কিন্তু এই সেনচোৱা ফালে আজি ৰাস নেপাতে আজিৰ দিনটো হৈ গ'ল জিৰণি আৰু কাইলে 21 তাৰিখে একেবাৰে লাষ্টৰ দিনা ইয়াত ৰাস পাতিব গতিকে আপোনালোকৰ যদি কিবা কাৰণত মাজুলীত ৰাস চোৱাটো মিছ হৈ যায় তেন্তে সেই লাষ্টৰ দিনা আপোনালোকে এই সেনচোৱা ফালে আহিব পাৰে মায়ামৰা সত্ৰৰ ওচৰত গতিকে আপোনালোকে ইয়াত আহি ৰাস চাবহি পাৰে আৰু এই সেনচোৱাতে মাজুলীৰ একেবাৰে শেষৰ ৰাসখন পতা হয় এয়া আমি সামগ্ৰী সত্ৰৰ ওচৰ পাইছোহি আৰু এইবিলাক দেখিছে না দোকান চাওক আমাৰ হেফালে মেলা চেলা পাতিলে এনেকুৱা দোকানবিলাক বহে সাধাৰণতে সত্ৰ আহি পাই গ'লোহি চাইকেল ইয়াতে পাৰ্ক কৰি দিলোঁ গোটেইকেইখন ধুনীয়াকৈ লক মাৰি থৈ দিয়া আছে আৰু এতিয়া আমি সত্ৰৰ ফালে যাওঁ আৰু এইখনে হৈ গ'ল সামগ্ৰী সত্ৰৰ মেইন গেটখন আৰু এইফালে চাওক মুখা এয়া মুখা শিল্প চাওক ভিতৰত আৰু আছে এইবিলাক চব দেখাম আপোনালোকক আৰু এইবিলাক নতুন মুখা বনাই থকা হৈছে আৰু সেইফালে মুখা দেখালৈ এই বস্তুটো অলপ ইউনিক লাগিলে এয়াতো বেৰৰ মাটি হয় আৰু এই বস্তুটো যদি মই আপোনালোকক দেখাওঁ ওচৰৰ পৰা দেখাইছোঁ চাওক এই বস্তুটো 3D হয় ৱাও এতিয়াহে গম পালোহি মাজুলী এনেই মুখাৰ কাৰণে মানে বিখ্যাত নহয় আচলতে এইফালে পিছফালে মোৰ ওচৰত আৰু দুখনমান মুখা আছে আৰু এইখন ৱালত কেনেকৈ কৰা আছে এইখন চাওক এইখনো সেই আগৰ যিকেইখন মানে মুখাৰ হেৰি দেখাইছোঁ বেৰত মানে পূৰা 3D নিচিনাকৈ কৰি থোৱা আছে আৰু এইখন পুতনাৰ মুখা নিচিনা লাগিছে মানে হয় যেন লাগিছে হয়নে নহয় নাজানো কিবা ভুল হ'বও পাৰে আৰু দেখাত পুতনাৰ মুখা নিচিনাই লাগিছে আৰু এয়া হৈ গ'ল অঘাসুৰৰ মুখা মানে কৃষ্ণৰ লগৰীয়াসকলক যে গিলি দিয়ে আৰু কৃষ্ণই পেট ফালি যে মাৰি দিয়ে সেই সাপটো হৈ গ'ল এইটো অঘাসুৰ এতিয়া এইফালে ভিতৰলৈ যাওঁ ভিতৰত আৰু কি মুখা আছে কি আছে চব আপোনালোকক দেখুৱাম এতিয়া আপোনালোকক আমাৰ সংস্কৃতিৰ লগত জড়িত মুখাবিলাকতো দেখালোৱে কিন্তু ইয়াত আৰু এখন মুখা আছে যিখন এইবিলাকতকৈ অকণমান ইউনিক হয় মই এখন আপোনালোকক দেখাইছোঁ ৰ'ব এই মাছখন আপোনালোকে দেখিছে এইখন নেটফ্লিক্সৰ এটা ফেমাছ কেৰেক্টাৰ মানি হেষ্টৰ যিটো কেৰেক্টাৰ হয় তাৰ মাছ হয় এখন নিশ্চয় কোনোবা ষ্টুডেণ্টে বা তেনেকুৱা এক্সপেৰিমেণ্টেল প্ৰজেক্ট হিচাপে এই মাছখন বনোৱা হৈছে আৰু বন্ধুসকল আপোনালোকক ইয়াত কিমান দেখাওঁ আপোনালোকে যিফালে চাই চবফালে কেৱল মুখা মুখা আৰু মুখা গতিকে যিমানকেইখন পাৰোঁ মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ এইফালে মোৰ বেক চাইডে যদি চাই আপোনালোকে দেখিছে
এয়া আমাৰ নৃসিংহৰ মুখা হয় আৰু যথেষ্ট ডাঙৰকৈ বনাই থৈছে তেওঁলোকে আৰু এইবিলাক বনাওঁতে কিমান কষ্ট হয় আপোনালোকে এবাৰ নিজে ভাবি চাওক আৰু এইবিলাক আমাৰ সম্পদ হয় গতিকে আপোনালোকে যদি আগতে মাজুলীলৈ অহা নাই বা ইয়াত যদি আপোনালোক অহা নাই তেন্তে এবাৰ আহক এবাৰ চাওক আৰু এওঁলোকৰ এই শিল্পকৰ্ম কিমান ধুনীয়াকৈ তেওঁলোকে সজাই পৰাই ৰাখিছে আপোনালোকে নিজে আহি এবাৰ চাওক গতিকে ইয়াত বেছি দেৰি কৰি নাথাকোঁ আমাৰ আৰু জেগাত যোৱাৰ প্লেন আছে গতিকে তালৈ ওলাই যাওঁ আৰু চ' লেটছ গো এণ্ড গাইজ আমি সত্ৰৰ পৰা ওলাই দিছোঁ আৰু ইয়াৰ পৰা আমি এতিয়া বাহিৰে বাহিৰে আউনীআটী সত্ৰৰ ফালে যাম সেইডোখৰ ৰাস্তাটো অকণমান ওখ আছে 2 নম্বৰত উঠি যাব লাগে উঠি যাব কেছ নাই 2x3 লগাই থোৱা আছে ইমানো কষ্ট নহয় এইকণ জোৰ লাগিব আৰু ৱাও মজা লাগিছে বে গৈ দেখিলোঁ এইফালে আগত গৈ পেলাই এতিয়া কোনটো ছাইড অকণমান খেলি মেলি লাগিছে মানে আউনীআটী সত্ৰৰ ফালে কোনফালে যায় জানো লেফ্ট নে ৰাইট এইফালে নহয় মোৰ মতে আমি ৰাস্তাটো সেইটো আছিলে সেইফালে হয় জানো ইটো ছাইডলৈ নহয় নেকি এইফালেহে হ'ব ইয়াৰ পৰা আগলৈ আৰু 12 কিলোমিটাৰমান যাব লাগিব তাৰপিছত আমি আউনীআটী সত্ৰ পামগৈ আৰু মোক এতিয়া লাগে এটা ATM কাৰণ কালি যিমান কেছ আছিলে চব শেষ হৈ গ'ল হে আৰু মোৰ বেক চাইডে আপোনালোকে এইবিলাক দেখিছে চব চাংঘৰ হয় আৰু এখন মিচিং গাঁও হয় গাঁওখনৰ নামটো একচুৱেলি নাজানো কিন্তু এইবিলাক চব চাংঘৰ হয় এইবিলাক A few moments later আমি এতিয়া আউনীআটীলৈ গৈ আছিলোঁ আৰু আউনীআটীলৈ যাওঁতে বাটত পাই যায় ভোগপুৰ সত্ৰৰ এইখন মেইন তোৰণখন ইয়াতে আছে আৰু ইয়াৰ পৰা একচুৱেলি কিমান সোমাব লাগে নাজানো গতিকে আহিছোঁ যেতিয়া একেবাৰে চাই যাওঁ আৰু চ' গাইজ এইখনেই হৈ গ'ল তোৰণখন এইফালে আমি এতিয়া সোমাই দিলোঁ এইফালে ভিউ চাওক এজন নাৱৰীয়া কি চালিয়া মানে মই কি ক'ম ভাষা নাই আৰু সত্ৰৰ ৰাস্তাটো সোমাই ইয়াৰ যিটো বিউটি মানে কি ক'ম মোৰ লেফ্ট ছাইডটো আপোনালোকে এবাৰ চাওক গছ গছনি মেটেকা পানী এইফালে নাও এখন আছে মানে মাজুলীখন এনেই ইমান ধুনীয়া বুলি নকয় কিন্তু দেই সঁচাকৈ মানে কি ক'ম কালি অহাৰ পৰা মাইণ্ডটো বহুত ফ্ৰেছ হৈ আছে কালি যিহেতু আমাৰ টোপনি ক্ষতি গতিকে প্ৰথম উঠোতে গাটো অকণমান কেলেং মেলেং নিচিনা লাগি আছিলে কিন্তু আমি যেতিয়া ওলাই আহিলোঁ যিবিলাক লোকেশ্যন দেখিছোঁ তাৰপিছত মাইণ্ডটো কেনেকুৱা ফ্ৰেছ হৈ গৈছে আগত এইফালে বাটচৰা নিচিনা দেখিছোঁ এয়াই হ'ব লাগে দেই সত্ৰ ভোগপুৰ সত্ৰ আমি সেই ভোগপুৰ সত্ৰ পালোহি আৰু এয়া দেখিছে বেক চাইডে বাটচৰা আছে আৰু এইফালেদি আমি এতিয়া সত্ৰৰ ফালে সোমাই যাওঁ বলক আমি এইফালে সত্ৰৰ ভিতৰত সোমালোঁ এতিয়া তেওঁলোকৰ এগৰাকীয়ে সুধিছিলে যে আমি কীৰ্তন ঘৰত সোমাই সেৱা কৰিম নেকি কিন্তু মানে কথাটো কি হ'ল আমি ভাত চাটো খাই মেলি আহিলোঁ আৰু গোটেইখন ঘূৰি মেলি ফুৰিছোঁ সেইকাৰণে মানে এনেই নিজৰে মনটো মানে ভাল নালাগিলে সোমাবৰ কাৰণে সেইকাৰণে বাহিৰৰ পৰা এনেই সেৱা এটা কৰি ইয়াৰ পৰা ওলাই গুচি যাম আৰু এয়াই হৈছে মূল কীৰ্তন ঘৰ ভাইটি নামটো কি তোমাৰ পংকজ বাৰী ইয়াতে থাকা তিতাবৰ ক'ত থাকা ভোগপুৰ সত্ৰ আমাৰ ঘৰ তিতাবৰতে অঁ এইফালে দেখিলে মোৰ পিছফালে ভাইটি দুটা মানে বল খেলি আছে আৰু ইয়াৰ পৰিৱেশটো সঁচাকৈ ধুনীয়া মানে একদম ঠাণ্ডা নিজান হৈ আছে এণ্ড গাইজ আমি এতিয়া ভোগপুৰ সত্ৰৰ পৰা ওলাই আহিলোঁ আৰু ইয়াৰ পৰা আমি এতিয়া আউনীআটী সত্ৰৰ ফালে যাম কাৰণ এবাৰ গুচি যোৱাৰ পিছত আৰু ভাবি থাকিও লাভ নাই গতিকে আহিছোঁ যেতিয়া চবতে এবাৰ সোমাই যাওঁ ঐ যাওঁ ব'লা ছাপৰি এণ্ড গাইজ আমি কমলাবাৰী আহি পাইছোঁহি আৰু ইয়াত এতিয়া প্ৰথম কাম হ'ল এটা ATM বিচৰা এতিয়া এইফালে ডাইৰেকশ্যনবিলাক লিখা আছে আউনীআটী সত্ৰ 6 কিলোমিটাৰ কমলাবাৰী ঘাট 4 কিলোমিটাৰ গড়মূৰ 4 কিলোমিটাৰ খাই যাওঁ ATMত সোমাওঁ চাহ একাপ খাই যাওঁ সেইটো ATM এটা পাইছোঁ ইয়াতে কেছ অলপ উলিয়াই লওঁ পইচাটো উলিয়ালোঁ এতিয়া হোটেলখনতে চাহ একাপ খাই লওঁ চাহ কৰিছোঁ হা 3টা চাহ অঁ ওলালে পইচা ওলালে আৰু এই মিঠাই 3টা কৈছোঁ মিঠাই কি মিঠাই
সাইডত সেই গোলগোলটো আছে খাই খাওঁ ৰ'বা A few moments later. এখন হৈ গ'ল হোটেল মনালিছা ইয়াতে ধুনীয়াকৈ আমি চাহ খাই ল'লোঁ এইটো হৈ গ'ল কমলাবাৰী মেইন চাৰিআলি ইয়াৰ পৰা লেফ্ট চাইডে কমলাবাৰী সত্ৰৰ ফালে যায় কিন্তু আমি এতিয়া সেইফালে নাযাওঁ আমি চিধা যাম এতিয়া আউনীআটী ফালে মানে কেছটো কি হ'ল এতিয়া সময় হ'ল আপোনাৰ 2:51 আৰু আজি আমি ডেকাচাঙৰ ফালে টেণ্ট লগোৱা কথা আছে আৰু আমি এতিয়া আউনীআটী সত্ৰৰ ফালে যাম কাৰণ মাজুলী আহি যদি আমি আউনীআটী সত্ৰত নোসোমাওঁ তেন্তে কিবা আধৰুৱা নিচিনা হৈ থাকিব আৰু তাৰপিছত আমি গড়মূৰ ডেকাচাং এইটো চাইডে যাব লাগিব আৰু এইফালে আগত লিখা আছে বালিচাপৰি 8 কিলোমিটাৰ আউনীআটী সত্ৰ ইয়াৰ পৰা আৰু 5 কিলোমিটাৰ আছে আৰু ডেকাচাঙত টেণ্ট লগোৱাৰ পিছত আমাৰ হাতত সময় বাকী থাকিলে কাইলৈ দিনটো আজি ৰাতিও ধুনীয়াকৈ কিছুমান প্লেন আছে আমি ভাবিছিলোঁ কমলাবাৰী সত্ৰৰ বাটতে আমি পাম যিহেতু আজিয়ে সোমাই যাওঁ কিন্তু আজি যদি আমি সোমাই যাওঁ তেন্তে অকণমান দেৰি হৈ যাব গতিকে কাইলৈ দিনটো যিহেতু আমি একো প্লেন বনোৱা নাই গতিকে কমলাবাৰী সত্ৰত সোমাই মেলি আকৌ কমলাবাৰী ঘাট হৈ আবেলিকে মেবি লাষ্ট ফেৰীখনত উঠি আমি আকৌ নিমাতীলৈ উভতি যাব লাগিব আৰু তাৰপিছত একেবাৰে ৰুম আৰু এহেঁতিও তিতাবৰলৈ আকৌ উভতি যাব আৰু এটা ধুনীয়া ৰাইডৰ অন্ত পৰিব ফাইনেলি এইখনে হৈ গ'ল আউনীআটী সত্ৰৰ মেইন তোৰণখন আৰু এইফালেদি আমি এতিয়া সোমাই যাব লাগিব এইখনে হৈ গ'ল শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ মেইন গেটখন আৰু এইফালেদি ভিতৰলৈ যাওঁ বলক আমি এইফালে এতিয়া সত্ৰৰ ভিতৰত প্ৰৱেশ কৰিলোঁ আৰু সত্ৰখন সঁচাই বহুত ধুনীয়া মানে ইয়াৰ যিটো কেম্পাছ এইফালে এটা পুখুৰী আছে আৰু এইটো চাইডেও এটা পুখুৰী আছে দুটা চাইডে দুটা পুখুৰী আৰু তাৰ মাজেদি এইফালে বাটটো আছে এতিয়া যাওঁ ভিতৰলৈ অকণমান আৰু কি আছে চাই মেলি আহোঁগৈ আৰু এইফালে এইকেইটা চাওক শহাপহু কেইটামান চৰি আছে ইয়াতে আৰু এইডোখৰত এইকেইটা দেখিলে শহাপহু কেইটামান আছে আৰু এইফালে আগলৈ আহি আছোঁ এইফালে নিশ্চয় কিবা লাইব্ৰেৰী আছে নেকি আৰু ইয়াত লিখা আছে পুৰাতনীয়া সম্পদ আৰু গ্ৰন্থ সংৰক্ষণ স্থান ইয়াতে হয়তো বহুত পুৰণা কিতাপ পত্ৰ তেনেকুৱা ধৰণৰ সাঁচিপতীয়া যিবিলাক সম্পদ থাকে সেইবিলাক হয়তো ইয়াত সংৰক্ষণ কৰি থোৱা আছে এতিয়া বন্ধ হৈ আছে আচলতে গতিকে কি আছে ইমান ভালদৰে নাজানো তথাপিও নিজৰ আইডিয়া লগাই মই আপোনালোকক কৈছোঁ তেনেকুৱা ধৰণৰ সম্পদবিলাকেই হয়তো ইয়াত থাকিব চাগে আৰু ইয়াৰ আগত আমি বাকী যিকেইখন সত্ৰত ঘূৰিছিলোঁ সেই সত্ৰবিলাকতকৈ ইয়াৰ যিটো এৰিয়া এইটো বহুত বেছি ডাঙৰ নিচিনা লাগিছে মানে খোজকাঢ়ি ঘূৰি ভাগৰ লাগি গৈছেগৈ আৰু আপোনালোকে মোৰ পিছফালে এই গছজোপা দেখিছেনে এই যে গা গছডাল আছে এয়া আচলতে এজোপা তুলসী গছৰ মানে গা গছ হয় আপোনালোকৰ বিশ্বাস নহ'ব পাৰে কিন্তু আমাৰ নৰ্মেল তুলসী নিচিনা নহয় এইজোপা ৰাম তুলসী বুলি কয় ডাঙৰ খুঁটা বনাবৰ কাৰণে আগতে এইবিলাক ব্যৱহাৰ কৰা হৈছিলে শংকৰদেৱে যেতিয়া মানে সত্ৰবিলাক প্ৰতিষ্ঠা কৰিছিলে সেই সময়ত এনেকুৱা ধৰণৰ খুঁটা ব্যৱহাৰ কৰিয়ে সত্ৰবিলাকৰ সেই খুঁটাবিলাক মানে বনোৱা হৈছিলে কালি আমি দক্ষিণপাট সত্ৰত যেতিয়া আমি সোমাইছিলোঁ তাতো এনেকুৱা ধৰণৰ তুলসী ব্যৱহাৰ কৰিয়েই সেই খুঁটাবিলাক পুতি থোৱা আছিলে আৰু এয়া হৈ গ'ল সত্ৰৰ একেবাৰে ভিতৰ ভাগ এই জাষ্ট আমি ইয়াত যিটো সংগ্ৰহালয় আছে তাত সোমালোঁ কিন্তু তাত কেমেৰা ইউজ কৰিবলৈ নিদিলে আমাক মানে পাৰ্মিশ্যন নাই আৰু গোটেই বস্তুবিলাক কি ধুনীয়াকৈ সজাই থোৱা আছে হাতী দাঁতৰ সামগ্ৰী আগৰ দিনৰ লাচিত বৰফুকনে যিবিলাক হেংদাং ব্যৱহাৰ কৰিছিলে গদাধৰ সিংহই ব্যৱহাৰ কৰা হেংদাং সেই সকলোবিলাক চব ধুনীয়াকৈ ইয়াত মানে সজাই থৈ দিয়া আছে গতিকে আপোনালোক যদি এই আউনীআটী সত্ৰলৈ আহে তেন্তে মিউজিয়ামত এবাৰ সোমাই চাব আৰু এই ভিডিঅ'টো একচুৱেলি ইয়াতে সামৰি দিওঁ বুলি ভাবিছোঁ মানে আমি চাইকেল চলাই আৰু বহুত ডোখৰ যাবলগীয়া আছে পৰহিৰ পৰা চাইকেল চলাই আছোঁ ৰেষ্ট লৈছোঁ যদিও ইমান ভালকৈ ৰেষ্ট ল'ব পোৱাই নাই ইয়াত যিমানখিনি পাৰোঁ আপোনালোকক দেখালোঁ আৰু বহুত বস্তু দেখাবলৈ থাকি গ'ল সময়ৰ অসুবিধাৰ কাৰণে মই আপোনালোকক দেখাব পৰা নাই আৰু আমি ইয়াৰ পৰা এতিয়া ডেকাচাঙৰ ফালে যাব লাগিব তাত ৰাতি যিহেতু আমি টেণ্ট লগাই থাকিম গতিকে ভাল জেগা এটাও চাবগৈ লাগিব আৰু যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পালে তেন্তে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু যদি চেনেলটোলৈ নতুনকৈ আহিছে তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি দিব ইয়াৰ পিছৰ ভিডিঅ'সমূহত খুব সোনকালে লগ পাই আছোঁ তেতিয়ালৈকে চি ইউ বাই বাই